বাজিবৰ হ'ল, এতিয়াও উঠা নাই। সদায় ৰাতি পাৰ্টি কৰিব, লেটকৈ ঘৰত আহিব আৰু ৰাতিপুৱা উঠাত দেৰি হ'ব। একাপ চাহ খাবৰ কাৰণে কেতিয়াৰ পৰা ৰখি আছোঁ। বোৱাৰী উঠি এনেকৈ যে চাহ বনাই দিব, সেইটো আৰু মিছা কথা, নিজে বনায়ে খাব লাগিব। হেল্ল', ঐ ববিতা, কি কৰি আছা? ভাবিছোঁ আজি আমি কিটি পাৰ্টি কৰিম। আজি ময়ো মোৰ লগৰবিলাকৰ লগত পাৰ্টি কৰিম। ময়ো আজি দেৰিকৈ ঘৰত আহিম। কি যে এজনী অকাজৰ বোৱাৰী লৈ আহিছে, নিজৰ কামখিনিও নিজে কৰিব নোৱাৰে। মোৰ ল'ৰাটোৰ ভৱিষ্যত যে কি হ'ব ক'বই নোৱাৰোঁ। গোটেই দিন খালি মোবাইলটোকে টিপি থাকে, খালি ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰাম, টুইটাৰ এইবোৰতে কি যে বিচাৰি থাকে ক'বই নোৱাৰোঁ। আৰু গোটেই দিনটো খালি মেকআপ কৰি, ষ্টাইল কৰি চেলফি উঠি থাকিব। এনেকৈ বহি থাকিলে নহ'ব, ময়ে উঠি কামবোৰ কৰোঁ। এতিয়া বোৱাৰী ৰখা বাদেই দিছোঁ। প্ৰথমতে চাহ একাপ খাই লওঁ, তাৰপিছত ঝাৰু মাৰিম। গুড মৰ্ণিং মা, উঠিছে নেকি আপুনি? তোমালোকৰ নিচিনা সুখ জানো আমাৰ আছে? 8টা-10টালৈকে যে আমি শুই থাকিব পাৰিম, এনেকুৱা ভাগ্য আমাৰ নাই নহয়। আৰু সদায় ৰাতি যে এনেকৈ লেটকৈ ঘৰত আহা, ওচৰ চুবুৰীয়াৰ মানুহে কি কয় জানানে নাজানা? অঁ মা, সিদিনাখন আপুনি কিটি পাৰ্টি কৰি যেতিয়া লেটকৈ আহিছিলা, তেতিয়া ওচৰৰ চিলা আণ্টিয়ে কি কৈছিল জানা? আপুনি বোলে প্ৰায় এনেকৈ লেটকৈ আহা ঘৰত, আৰু ঘৰত দেউতাই আহি নিজে ৰান্ধি বাঢ়ি খাই লৈ শুই থাকে। সি কেতিয়া দেখিছে তোমাৰ দেউতাই ভাত চাত বনাই কেনে খায়? মই সদায় বাহিৰত গ'লে ভাত চাত বনায়ে থৈ যাওঁ। অঁ, কেতিয়াবা গৰম চৰম কৰি খায় আৰু। লোকৰ কথা খুব ক'ব জানে, নিজে যে সদায় সদায় লেটকৈ আহে, সেইটো কোনে কয়? বাদ দিয়া, লোকৰ কথা আৰু কি ক'বা। আজি তুমি ঘৰতে থাকিবা, মই মোৰ ফ্ৰেণ্ডবোৰৰ লগত কিটি পাৰ্টি কৰিব যাম। মোৰ আহোঁতে দেৰি হ'ব। তুমি যাতে ঘৰত চব কিছু কৰি মেলি ঘৰতে থাকা, বাহিৰত যাতে আজি নোযোৱা। আজি মই মোৰ ফ্ৰেণ্ডবোৰক ঘৰতে মাতিম, তেনেহ'লে পাৰ্টি কৰিব। ভালেই হ'ব দেৰিকৈ আহিলে। মই কিটি পাৰ্টিত যাম বুলি কোৱাৰ লগে লগে তুমি বেয়াই পালা চাগে। মই দেৰিকৈ আহিম। কাম চাম সকলো কৰি মেলি ৰাখিবা আৰু ভাত চাত বনাই থ'বা। চব কিছু হোটেলৰ পৰাই অৰ্ডাৰ কৰিম, কোনে বনাব? এতিয়া যোৱা, মোৰ কাৰণে একাপ চাহ লৈ আহা। ঠিক আছে, মই আপোনাৰ কাৰণে চাহ বনাওঁ, আৰু তেতিয়ালৈকে আপুনি ৰুমটোৱে ঝাৰু দিয়া। ইচ, কি যে বোৱাৰী, নিজৰ শাহুৱেককে অৰ্ডাৰ দিয়ে। যি কৰে কৰিব আৰু। মইতো ৰাতি পাৰ্টিত যামেই, লেটকৈ আহিম, তাতে ভালকৈ খাই বৈ আহিম। ইহঁতে কি খাই বয় মই সেইবোৰ আৰু খবৰ নলওঁ।